নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ভিডিওটোলৈ फ्रेंड्स এই ভিডিওটো গভৰ্ণমেণ্ট জব আপডেটৰ বা ভিডিও নহয় এই ভিডিওটো হৈছে সেই সকলৰ কাৰণে যি সকলে নিজৰ জব এপ্লিকেশন ফৰ্মখন নিজে ফিল আপ কৰিব বিচাৰে কিন্তু কৰিব নোৱাৰে কিয় কাৰণে নোৱাৰে তেওঁলোকে পাসপোৰ্ট ফটোখন বনাব নোৱাৰে বা सिग्नेचर तो साइज मिलाब नोरे डॉक्यूमेंट समूह स्कैन करिब नोरे डायरेक्ट मोबाइल दी फोटो मारि पेलाय ऑनलाइन फॉर्म फिलअप करते अपलोड करे करार पिছত की হয় साइज बेसी बिली कय माने जिमान केबिर बिचारिसे सिमान केबि होआ नाय तातके बेसी होइसे देखुवाय तो हे साइज बुर मिलाब नोरे तार फलत की হয় তেওলোকে एप्लाई करिब नोरे गय पेलाय ऑनलाइन एप्लाई करा जिबुर दुकान থাকে कैफे থাকে तात गय তেওলোকে एप्लाई करे तात गय एप्लाई करिब সময়ত আমাৰ এটা प्रॉब्लम হয় प्रथम प्रॉब्लमটো হয় কি তাত আপুনি দিনটো ৰখিব লাগিব কাৰণ আপুনি নহয় যে তাত গৈ এপ্লাই কৰিব আৰু বহুতে তাৰ আগতে গৈ এপ্লাই কৰিব গৈ ৰখি থাকে তেওঁলোকৰ পিছত আপুনি তেওঁলোকৰ হ'ব তাৰ পিছত আপোনাৰ কৰিব এনেকে মানে বহুত সময় ৰখিব লাগে আৰু জানে অনলাইন এপ্লাই হলে মানে বহুতে এপ্লাই কৰে তো কি হৈ যায় সাৰ্ভাৰ ডাউন হৈ যায় ওয়েবসাইটবোৰ স্লো হৈ যায় তাৰ ফলত এটা এপ্লাই কৰোতে বহুত সময় লাগে তো হেতু কাৰণে আপুনি গৈ পেলাই দিনটো ৰখি পেলাই কেতিয়াবা এপ্লাই কৰিব নোৱাৰি ঘূৰি আহি আকৌ পিছদিনাখন যাব লাগে মানে বহুতো আপোনাৰ সময় নষ্ট হয় তাৰ পিছত তাৰোপৰি পইচাও লয় তেওঁলোকে এপ্লাই কৰোতে কাৰণ সময় লাগে যেতিয়া পইচা ল'ব তেওঁলোকৰ এটা এপ্লাই কৰোতে 1 ঘণ্টা সময় লাগিছে যে অবিয়াসলি 100 টকা এটা আপোনাৰ এপ্লিকেশন ফিজ হিচাপে ল'ব তেওঁলোকে মানে অনলাইন এপ্লাই কৰি চাৰ্জ হিচাপে আপোনাৰ পৰা 100 টকা এটা নিশ্চয় ল'বই কিন্তু আপুনি যদি এই ভিডিওটো ভালকৈ চাই ভালকৈ কথাখিনি বুজি লয় তেতিয়াহলে আপুনি যি কোনো গভৰ্ণমেণ্ট জব উলাক অনলাইন এপ্লাই কৰিব আপুনি নিজে পাৰিব আপোনাৰ মোবাইল ফোন দিয়ে নিজে আপুনি গভৰ্ণমেণ্ট জব যি কোনো জব উলাক আপুনি এপ্লাই কৰি ল'ব পাৰিব হেতু কাৰণে কৈছো এই ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈকে ভিডিওটো চাব বলক তেনে ভিডিওটো আৰম্ভ কৰো প্ৰথমে কথা পাতো ইয়াৰ ফটোখন মানে পাসপোৰ্ট সাইজ ফটোখন আপুনি কেনেকৈ বনাব তো প্ৰথমতে আপোনাক কি লাগে এখন পাসপোৰ্ট সাইজ ফটো লাগে আপুনি গভৰ্ণমেণ্ট জবত এপ্লাই কৰতে ডকুমেন্টখন কেনেকৈ ফিল আপ কৰিব লাগিব হেতুটো আপোনালোকে জানে কাৰণ এটো সাধাৰণ কথা ফৰ্মখন ফিল আপ কৰা আৰু কেনেকৈ কৰিব লাগিব হেতু আপুনি জানে তাৰ পিছত যেতিয়া আপুনি ডকুমেন্ট আপলোড কৰিব লগা প্ৰথমতে আপোনাৰ ফটোখন আপলোড কৰিব লগা হয় ফটোখন এতিয়া আপুনি কেনেকৈ বনাব পাসপোৰ্ট ফটো এখন কেনেকৈ বনাব তো প্ৰথমতে আপুনি পাসপোৰ্ট ফটোখন ভালকে ক্যামেৰাৰ ফেলে চাই লৈ পেলাই এনেকুৱা এটা প্লেন ব্যাকগ্ৰাউণ্ড যেনেকৈ এখন মোৰ হোৱাইট কালাৰৰ ওয়াল আছে তাত মই ৰখি পেলাই ভিডিও বনাইছো ইয়াত যদি মই ফটো এখন ফটোখন উঠি লৈ পেলাই আপলোড কৰি দিলে সেইখন ফটো ধুনীয়াকৈ একো ব্যাকগ্ৰাউণ্ড চেঞ্জ নকৰাকৈ হৈ যাব আপুনিও তেনেকৈ যিকোনো এটা সেম কালাৰৰ ব্যাকগ্ৰাউণ্ড থকা ওয়াল এখনত মানে কি সেম কালাৰ থকা এখন ওয়ালৰ গৈ পেলাই ধুনীয়াকৈ ফটোখন উঠি ল'ব ক্যামেৰাৰ ফেলে চাই ফটোখন উঠি ল'ব ফটোখন উঠাৰ পিছত আপুনি ক্ৰপ কৰিব মানে ইমানখিনি মানলৈকে ক্ৰপ কৰিব আৰু মূৰৰ পৰা অকমান এৰিব আৰু সাইডত জায়গা নাথাকে যাতে মানে আপোনাৰ বাহুটো এনেকৈ কৰি লাগাকে এখন ক্ৰপ কৰি ল'ব তো সাইডত মই মোৰ এখন পাসপোৰ্ট ফটো লগাই দিছো আপুনি চাব পাৰে কেনেকৈ ক্ৰপ কৰিব আপুনি আপোনাৰ মোবাইল ফোনতে পাৰিব সকলোৰে মোবাইল ফোনত ফটো এডিটৰ এটা অপচন থাকে আপুনি গ্যালাৰীত ফটোখন ওপেন কৰাৰ পিছতে এডিট কৰিবৰ কাৰণে অপচন থাকে তাত গৈ পেলাই আপুনি ক্ৰপ কৰা অপচনটো পাব ক্ৰপ কৰি ল'ব ফটোখন ক্ৰপ কৰাৰ পিছত ফটোখন সাইজটো আপুনি মিলাব লাগিব যেনেকৈ ধৰক ওয়েবসাইট বিলাকত এটা লিমিট দিয়া থাকে ধৰক 20 ৰ পৰা 30 কেবি ভিতৰত হ'ব লাগিব 10 ৰ পৰা 30 কেবি ভিতৰত হ'ব লাগিব এনেকৈ সাইজ দিয়া থাকে তো সেই হিচাপত আপুনি সাইজটো মিলাব লাগিব কেনেকৈ সাইজটো মিলাব লাগিব মই আপোনালোকক কৈ আছো আগত ভিডিওটোত তারপর আপনি এনেকে ফটোখন ক্রপ কৰি ললে যদি আপোনাৰ এনেকা প্লেন ব্যাকগ্ৰাউণ্ড নাই তেতিয়াহলে আপুনি কি কৰিব আপুনি যিকোনো জায়গাত আপুনি ফটো এখন উঠি লওক ফটোখন উঠাৰ পিছত আপুনি মই সাইডত মোবাইলত স্ক্ৰিন ৰেকৰ্ডিং কৰি পেলাই আপোনাক দেখাই দিম বাৰু তো ফটোখন উঠি লৈ পেলাই কি কৰিব আপুনি এটা গুগলত এটা টাইপ কৰিব এটা ওয়েবসাইট remove.bg বুলি সেই ওয়েবসাইটত আপুনি গৈ পেলাই কি কৰিব পাৰিব তাতে আপলোড ইমেজ বুলি এটা অপচন আছে আপুনি দেখিবলৈ পাইছে সাইডত আপলোড ইমেজত ক্লিক কৰি ফটোখন আপোনাৰ আপলোড কৰি দিব ফটোখন আপলোড কৰাৰ অকমান সময় পিছতে আপোনাৰ কি হ'ব ফটোখনৰ ব্যাকগ্ৰাউণ্ডটো ৰিমুভ কৰি দিব ফটোখনৰ ব্যাকগ্ৰাউণ্ডটো ৰিমুভ হৈ যাব আপোনাৰ ফটোখন PNG হৈ যাব তাৰ পিছত আপুনি কি কৰিব তাত অপচন পাব ব্যাকগ্ৰাউণ্ড কালাৰৰ তো কালাৰত গৈ পেলাই আপুনি হোৱাইট কালাৰটো সিলেক্ট কৰি ল'ব পাৰে বা বেলেগ যিকোনো কালাৰ আপুনি সিলেক্ট কৰিব পাৰে তো আপোনাৰ যোনটো ভাল লাগে সেই কালাৰটো আপুনি সিলেক্ট কৰি পেলাই ব্যাকগ্ৰাউণ্ডটোত দিলে ফটোখন ডাউনলোড কৰি লব ডাউনলোড কৰি ফটোখন ক্ৰপ কৰি লব যেনে কৈছিলো ক্ৰপ কৰিব ইমানখিনি মানলৈকে লব আপোনাৰ ফটোখন আৰু বাহিৰ এনেকা মানলৈকে
থাকাকৈ আপুনি ক্ৰপ কৰি ল'ব ক্ৰপ কৰাৰ পিছত আপোনাৰ সেইখিনি কাম সমাপ্ত হ'ল তাৰপিছত আপুনি যিবোৰ বাকিবোৰ ফটো আছিল এইবোৰ ডিলিট কৰি দিব পাৰে ধুনীয়াকৈ আপুনি যোনখন ক্ৰপ কৰিছিল সেইখন ফটোখন ৰাখি ল'ব ৰাখি লোৱাৰ পিছত আপুনি আৰু এটা ৱেবছাইটত যাব লাগিব সেই ৱেবছাইটটোত গৈ আপুনি ৱেবছাইটটো হৈছে গুগলত টাইপ কৰিব ফটো সাইজ ৰিডিউস বুলি সাৰ্চ কৰিব কৰিলে আপোনাৰ যেটো প্ৰথম ৱেবছাইট আহিব সেই প্ৰথম ৱেবছাইটটোতে আপুনি ক্লিক কৰি পেলাই প্ৰথম ৱেবছাইটটো ওপেন কৰি ল'ব ৱেবছাইটটো ওপেন কৰাৰ পিছত তাত আপুনি সিলেক্ট বুলি এটা অপচন আহিব সিলেক্ট অপচনটোত ক্লিক কৰি পেলাই আপুনি আপোনাৰ যোনখন ক্ৰপ কৰি থৈছিল ফটোখন সেই ফটোখন আপলোড কৰি দিব তাত ফটোখন আপলোড কৰাৰ পিছত তলত আপুনি দেখিবলৈ পাইছে তাত পাৰ্চেন্টেজ বুলি দেখাই আছে পাৰ্চেন্টেজত আপোনাৰ 90 হৈ আছে তো আপুনি কি কৰিব আপোনাৰ ফটোখন কিমান কেবিৰ আছে ওপৰত দেখাই আছে ন কিমান কেবি হৈ আছে ফটোখন চাব ফটোখন কিমান কেবিৰ হৈ আছে সেই কেবিৰ হিচাপত আপুনি পাৰ্চেন্টেজটো মিলাব লাগিব ধৰক আপোনাৰ ফটোখন 100 কেবিৰ হৈ আছে আপোনাক ফটোখন লাগে 30 কেবিৰ ভিতৰত তো আপুনি কিমান কৰিব 90% মান কৰি পেলাই যেটো ৰিসাইজ অপচন আছে ৰিসাইজ অপচনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফটোখনৰ সাইজ কিমান হয় কিমান হ'ব তলত আপোনাক দেখাই দিব তো সেই ফটোখনৰ সাইজটো যদি আপোনাৰ মিলিছে তেতিয়া হলে ফটোখন ডাউনলোড কৰি ল'ব যদি মিলা নাই বা কম হৈ আছে ধৰক আপোনাক 10 কেবিতকৈ ওপৰত লাগে 10 কেবিতকৈ কম দেখাই আছে তেতিয়া হলে আপোনাৰ 90 তকৈ অলপ বেছি কৰি দিব 95 মান কৰি দিব 95 মান কৰি আকৌ ৰিসাইজ অপচনত ক্লিক কৰিব তেতিয়া ৰিসাইজ অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ কি হ'ব ফটোখনৰ সাইজটো মিলি যাব আৰু যদি আপোনাৰ ফটোখনৰ সাইজটো বেছি হৈ আছে ধৰক আপোনাৰ 30 কেবিতকৈ বেছি হৈ আছে ধৰক 35 কেবি হৈ আছে 90% কোতে আপোনাৰ ফটোখনৰ সাইজ 35 কেবি হৈ আছে তো তেতিয়া কি কৰিব আপুনি 90 কৈ কম কৰি দিব 80 মান কৰি দিব বা 85 মান কৰি আকৌ ৰিসাইজত ক্লিক কৰিব তো ফটোখনৰ সাইজটো তাত দেখাই দিব কিমান কেবিৰ হৈছে যোনবাৰ আপোনাৰ ফটোখনৰ সাইজটো মিলি গৈছে সেইবাৰ আপুনি ফটোখন ডাউনলোড কৰি ৰাখি ল'ব তো ফটোখন ডাউনলোড কৰাৰ পিছত আপুনি যিবোৰ আপোনাৰ বেলেগ আগৰ ইমেজ আছিল সেইবোৰ সব ডিলিট কৰি আপুনি যোনখন ফটোৰ সাইজ মিলাই পেলাই একদম ধুনীয়াকৈ হৈ গল সেই ফটোখন ৰাখি লৈ পেলাই আপুনি এটা ফোল্ডাৰ বনাইলে ফোল্ডাৰটোত আপুনি ৰাখি দিব তাৰপিছত আপোনাৰ তেনেকৈ আপোনাৰ ফটোখনৰ কামটো হৈ গল ইয়াৰ পিছত কি কৰিব লাগিব আপোনাৰ সিগনেচাৰটো আপুনি কি কৰিব ধুনীয়াকৈ আপুনি ফটো মাৰি ল'ব একদম ধুনীয়াকৈ হোৱাইট কালাৰ এখন পেপাৰত সিগনেচাৰ মাৰি সিগনেচাৰটো ফটো মাৰি সেম তেনেকা প্ৰসেস ক্ৰপ কৰি পেলাই সেই ৱেবছাইটটোত যাব ফটো ৰিসাইজ কৰা ৱেবছাইটটোত গৈ ৱেবছাইটটোৰ লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি দিম বাৰু সেই ৱেবছাইটটোত গৈ পেলাই আপুনি কি কৰিব সিগনেচাৰৰো সাইজটো যি হিচাপত বিচাৰিছে ৱেবছাইটটোত সেই হিচাপত আপুনি সাইজটো মিলাই ল'ব ধৰক সিগনেচাৰৰ সাইজ নৰমালি 10 ৰ পৰা 20 কেবি ভিতৰত এনেকৈ বিচাৰে তো আপুনি সেই হিচাপত আপুনি সাইজটো মিলাই ল'ব সাইজটো কেনেকৈ মিলাব মই ফটোখন মিলাই দেখাইছো তো তেনেকৈ সাইজটো মিলাই ল'ব তাৰপিছত আহি গল বাকি ডকুমেন্টবোৰ আপুনি স্ক্যান কৰিবৰ কাৰণে আপোনাৰ আজিকালি মোবাইলত এটা অপচন থাকে ডকুমেন্ট স্ক্যানাৰ বুলি কেমেৰাতে এটো ইনবিল্ট থাকে যদি আপোনাৰ মোবাইলত নাই তেতিয়া হলে আপুনি কি কৰিব ডক স্ক্যানাৰ বুলি এটা গুগল প্লে ষ্টৰত পায় এপ সেই এপটো আপুনি ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনাক মই কেনেকৈ স্ক্যান কৰিব প্ৰ্যাকটিক্যালি আপোনাক মই কৰি পেলাই দেখাই আছো তো ডকুমেন্ট স্ক্যান কৰিবৰ কাৰণে আপুনি কি কৰিব ডক স্ক্যানাৰ এপটো ডাউনলোড কৰি পেলাই আপুনি ওপেন কৰিব কৰি পেলাই আপুনি এটো কেমেৰা অপচন দেখিছে ন কেমেৰা অপচনটোত ক্লিক কৰিব কৰি আপুনি এখন মোৰ বিএ গ্ৰেজুৱেচনৰ মাৰ্কশিট হয় এই মাৰ্কশিটখন মই স্ক্যান কৰি পেলাই আপোনাক দেখাই আছো তো আপুনি এটো যেটো লাইট অপচন আছে লাইটটো ফ্লেশটো অফ কৰি ল'ব কিয়নো ফ্লেশ অন কৰিলে যদি কি হয় আপোনাৰ হোৱাইট নিচিনা আহি যাব মানে জিলিকি যাব বস্তুটো এটো মানে লেমিনেশন কৰা থাকে ন তো বহুত জিলিকি যাব আপুনি কি কৰিব দিনৰ পোহৰত কৰিব মানে আপুনি বাহিৰত গৈ পেলাই ফটোখন উঠাব ধুনীয়া আহিব আপোনাৰ ফটোখন তো ফটোখন ধুনীয়াকৈ ক্লিক কৰিব মই ক্লিক কৰি লওঁ ফটোখন মই ক্লিক কৰা হৈ গৈছে তাৰপিছত আপুনি কি কৰিব কন্টিনিউত ক্লিক কৰি দিব তাৰপিছত আপোনাৰটো যেটো ৰাইট চিন আছে ৰাইট চিনত ক্লিক কৰিব কৰাৰ পিছত দেখিছে ডকুমেন্ট কি ধুনীয়াকৈ আপোনাৰ সাৰ্টিফিকেটখন স্ক্যান হৈ গৈছে স্ক্যান হোৱাৰ পিছত আপুনি কি কৰিব এখন কি কৰিব সেভ কৰি দিব সেভ অপচন দেখা পাইছে ন ওপৰত সেভ অপচনত ক্লিক কৰি পেলাই ফটোখন সেভ কৰিব আপুনি সেভ কৰতে ইন্টাৰনেল ষ্টৰেজত সেভ কৰিব ওপৰত চাই লব যে পিডিএফ আৰু জেপিজি আছে আপুনি জেপিজিত সেভ কৰিব পিডিএফত কেতিয়াও সেভ নকৰিব পিডিএফত সেভ কৰিলে আপোনাৰ আপুনি আপলোড কৰিব নোৱাৰিব বা ফটোখন ৰিসাইজ কৰিব নোৱাৰিব তো পিডিএফত সেভ নকৰি জেপিজিত সেভ কৰিব জেপিজিত ক্লিক কৰি ইন্টাৰনেল ষ্টৰেজ দেখা পাইছে ইন্টাৰনেল ষ্টৰেজত ক্লিক কৰিব
কৰি আপুনি যিকোনো এটা ফল্ডাৰৰ আপুনি সিলেক্ট কৰি ফল্ডাৰত আপুনি সেভ কৰি দিব এইবোৰ মই আগতে স্ক্যান কৰি পেলাই থৈ দিছো মোৰ ডকুমেন্টবোৰ তো মই এইটো ফল্ডাৰতে সেভ কৰি দিও ইউজ দিস ফল্ডাৰত ক্লিক কৰি এলাউ কৰি দিব আপোনাৰ ডকুমেন্টখন সাকসেসফুলি কি হৈ গৈছে সেভ হৈ গৈছে আপোনাৰ স্ক্যান হৈ গল গুটেখিনি ডকুমেন্টখিনি স্ক্যান হোৱাৰ পিছত আপুনি কি কৰিব সেম process ফটোখনৰ সাইজ যেনেকে মিলাইছিল তেনেকে বাকিবোৰ ডকুমেন্টৰো সাইজ তেনেকে কৰি আপুনি মিলাই লব ডকুমেন্টৰ সাইজবোৰ তেনেকে কৰি মিলাই লব যেনেকে যদি আপোনাৰ ডকুমেন্টৰ সাইজ বেছি আছে পাৰ্সেন্টেজটো কমাই লপাই ৰিসাইজ কৰি দিওক যদি কম আছে পাৰ্সেন্টেজটো বঢ়াই লৈ পেলাই আপুনি ৰিসাইজত ক্লিক কৰক যেতিয়া আপোনাৰ ডকুমেন্টৰ সাইজটো মিলি যাব ডকুমেন্টৰ সাইজ নৰমালি আপোনাৰ 200 KB ৰ ভিতৰত বিচাৰে তো আপুনি ওয়েবসাইটটোত আগে গৈ চাই লব যে আপোনাৰ ডকুমেন্টৰ সাইজ কিমান KB ৰ ভিতৰত বিচাৰিছে যদি আপোনাৰ যিমান KB ৰ ভিতৰত বিচাৰিছে সিমান KB ৰ ভিতৰত আপুনি ডকুমেন্ট সমূহৰ সাইজটো মিলাই লব তো ডকুমেন্টৰ সাইজ হৈ গল ফটো হৈ গল সিগনেচাৰ হৈ গল এতিয়া আপুনি যিকোনো গভৰ্নমেন্ট জবত আপুনি এপ্লাই কৰিব পাৰে তো फ्रेंड्स আশা কৰো গুটেখিনি ভালকৈ বুজি পালে যদি ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডৰ লগত যাতে তেওঁলোকেও এই ভিডিওটো চোৱাৰ পিছত তেওঁ গভৰ্নমেন্ট জব হক প্ৰাইভেট জব হক যিকোনো অনলাইন এপ্লাই এটা তেওঁলোকে নিজে কৰিব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব এনে ধৰণৰ ভাল ভিডিওবোৰ পাই থাকিবৰ কাৰণে আকৌ লগ পাম নতুন এটা ভিডিওত তেতিয়ালৈকে জয় হিন্দ